গুগল পে পেটিএমত ভুলতে টকা গ'ল কেনেকৈ ৰিফাণ্ড পাব অভিযোগ শুদ্ধ হলে 48 ঘণ্টাৰ পিছত টকা ঘূৰাই পাব পাৰিব অৱশ্যে লেনদেনৰ 3 দিনৰ ভিতৰত অভিযোগ দাখিল কৰিব লাগিব যোৱা কেইবছৰমানৰ পৰা মানুহে নগদ ধনৰ পৰিৱৰ্তে অনলাইন পেমেণ্ট বাছি লৈছে ভাৰত দিনক দিনে ডিজিটেল হৈ আছে ডিজিটেল ইণ্ডিয়াৰ অনলাইন লেনদেনৰ বৃদ্ধিও একেই ইংগিত দিয়ে কিন্তু অনলাইনত অলপ ভুল কৰিলে আন কাৰোবাৰ একাউণ্টত টকা সোমাব পাৰে সেই ক্ষেত্ৰত কি কৰিব বৰ্তমান ধন স্থানান্তৰৰ বাবে ইউপিআইৰ যুগ ইউপিআইৰ জৰিয়তে প্ৰতিদিনে কোটি কোটি টকা ট্ৰান্সফাৰ কৰা হৈছে ইয়াৰ মাজতে যদি কেতিয়াবা ভুল একাউণ্টলৈ টকা পঠিওৱা হয় তেন্তে বহুতে কি কৰিব নাজানে আজিকালি অনলাইন বেংকিং নেট বেংকিং মোবাইল ৱালেট ইউপিআইৰ সুবিধা বেংকিং লেনদেনৰ লগত জড়িত অসুবিধাসমূহ বহু পৰিমাণে হ্ৰাস কৰিছে একাউণ্টলৈ টকা পঠিয়াবলৈ আৰু বেংকলৈ যোৱাৰ প্ৰয়োজন নাই এক ছেকেণ্ডতে টকা ট্ৰান্সফাৰ কৰিব পাৰি কিন্তু এই ক্ষেত্ৰত সৰু ভুলৰ বাবে আন একাউণ্টলৈ ধন ট্ৰান্সফাৰ হ'ব পাৰে তেনে ক্ষেত্ৰত কি টকা ঘূৰাই দিব পাৰি আৰবিআই জাৰি কৰিছে নতুন গাইডলাইন ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত এক নতুন গাইডলাইন জাৰি কৰিছে নতুন গাইডলাইন অনুসৰি 48 ঘণ্টাৰ ভিতৰত গ্ৰাহকক ধন ঘূৰাই দিয়াটো বেংকৰ দায়িত্ব যদি বেংকে ধন ঘূৰাই পোৱাত সহায় নকৰে তেন্তে গ্ৰাহকে banking.ombudsman.rbi.org.in ত অভিযোগ কৰিব পাৰে যদি সেই ক্ষেত্ৰত টকা ভুল একাউণ্টলৈ যায় তেন্তে অভিযোগ লিখি বেংকক দিব পাৰে সেই অভিযোগত একাউণ্ট নম্বৰ একাউণ্টধাৰী নাম আৰু ভুল একাউণ্টটো লিখিব লাগে অভিযোগ পত্ৰত কি লিখিব লাগে যদি টকা ভুল নম্বৰত যায় তেন্তে প্ৰথমে বেংকক ফোন কৰি PPBL নম্বৰকে ধৰি সকলো তথ্য দিব যেতিয়া কোনো লেনদেন কৰা হয় তেতিয়া এই PPBL নম্বৰটো উপলব্ধ হয় ইয়াৰ পিছতে বেংকত অভিযোগ দিব পাৰিব অভিযোগ পত্ৰত ভুলতে ধন যি একাউণ্টত নম্বৰলৈ গৈছে সেইটো উল্লেখ কৰিব লাগে লেনদেনৰ ৰেফাৰেন্স নম্বৰ লেনদেনৰ তাৰিখ পৰিমাণ আৰু IFSC কোড আদিও লক্ষ্য কৰিব লাগে আপুনি গোচৰ ৰুজু কৰিব পাৰে টকাখিনি ঘূৰাই পোৱাৰ আইনী উপায়ো আছে ভুলবশতঃ যিজন ব্যক্তিৰ একাউণ্টলৈ টকাখিনি ট্ৰান্সফাৰ হৈছে তেওঁ ঘূৰাই দিবলৈ অস্বীকাৰ কৰিলে তেওঁৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিব পাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি হিতাধিকাৰী একাউণ্টৰ বিষয়ে সঠিক তথ্য প্ৰদান কৰাটো লিংকাৰৰ দায়িত্ব যদি কোনো কাৰণত লিংকাৰে ভুল কৰে তেন্তে তাৰ বাবে বেংক জগৰীয়া নহ'ব শেহতীয়াকৈ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে প্ৰকাশ কৰা তথ্য অনুসৰি ইউপিআই ভিত্তিক লেনদেন প্ৰায় 3% বৃদ্ধি পাইছে ইয়াৰ পৰিমাণ 6.87 বিলিয়ন ইয়াৰ উপৰিও যদি আমি 2 বছৰৰ আগৰ পৰিসংখ্যা ৰাখোঁ তেন্তে ইউপিআই ভিত্তিক লেনদেন কিমান হাৰত বৃদ্ধি পাইছে সেয়া স্পষ্ট হ'ব কাৰণ 2020 চনৰ আগষ্ট মাহত ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচৰ জৰিয়তে হোৱা লেনদেনৰ সংখ্যা আছিল 6.58 বিলিয়ন বা 657 কোটি তাত যোৱা মাহত এই 678 আছিল অৰ্থাৎ যোৱা 2 বছৰত এই মাধ্যমৰ জৰিয়তে বিত্তীয় লেনদেন 21 কোটি বৃদ্ধি পাইছে ইউপিআই লেনদেনৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে বিশেষজ্ঞসকলে কৈছে বিত্তীয় লেনদেন সহজে সুৰক্ষিত দ্ৰুতভাৱে কৰিব পৰা যাব গতিকে ইয়াৰ গ্ৰহণযোগ্যতা ক্ৰমান্বয়ে বাঢ়িছে